गेम खेले और की हो गेम तो बहुत टाइम खेले न খেলাঙে গেম আর ঠিকে আছে দে বাকি নাই এটা কাম কৰ কি আমি কথা পাতো দে তাকো আকালে মাত আকালে কথা পাতি ফোন মাৰচোন তাকো মাৰো আকৌ মাত অলপ বহুত এই তোক দুন ফোনটো দি যেনে মাৰিবা কৰো মাৰ ৰ মাৰো ও ভাই মোৰ ৰিচাৰ্জে গৈছি তুই মাৰ মোৰ থাকিলে তো কম নেকি মোৰো বেলেঞ্চ নাই পইচাও নাই ভৰাবা ভাই মোৰো পইচা নহৈছি টপ আপ মাৰি ইমান পইচা কৰলো এতিয়া ৰিচাৰ্জ ভৰাবা পইচা নাই হাতত 1 টাকা আৰু মোৰো একে অৱস্থা আছিল তোৰ দৰে তোৰতো গেমতে পইচা গেলা খেদা লয় এতিয়া মোৰো গেম নাছিলেও পইচা নাই আজিও আৰু মোৰতো বহুত গেমত পইচা গৈছিল কি কৰিছা ব্ৰো টেনচন কি টেনচন পইচা নাই পইচা কৰি এটা নাই মই জানাতে পইচা টেনচন ব্ৰো দেখছ না মোবাইলত ৰিচাৰ্জ নাই কিবা নাই পইচা বহুত দৰকাৰ হৈছে ব্ৰো কিবা এটা কৰা ব্ৰো মোৰো ৰিচাৰ্জে হৈ গ'ল পইচা মই থাকাতে পইচা টেনচন কিবা এটা মাথা মাৰি আছো না মই থাকাতে টেনচন ল'ব নালাগে তাকেতো পইচা লাগে কিন্তু ব্ৰো সৰকাৰ ব্ৰো এনাই নোৱাৰ পইচা ক'ত পালা কামে কৰোঁ নেকি কাম আইডিয়া মই জানো চাইডি কেনেকৈ চাংমা আছে ফোন মই কাম এলা নকৰো মই কিয় এলা কৰিম এইটো কাম কৰি আমি মাজা মাজ হৈ যায় ভাই তই নকৰা নাই মই লগত আছো এলা কিয় কৰিম এলা আকৌ নহয় না মইতো নকৰো আৰু তুই আকৌ কৰিবা নাই ফোন পইচা উপাৰ্জন কৰা ৰাস্তা বহুত আছে আমি বেলেগ কাম কৰোঁ ভাই তই নকৰা নাই মোক পইচা লাগে মই কৰিম যা 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 মোৰ কথা নামেলিতো এই ভুল পথত যাই কিমান পইচা ইনকাম কৰা দেখা পাম যা বাজাৰৰ পৰা আহোঁ চাই তই যাক মই মোবাইলটো এনেকৈ বান্ধি দিছে তই কি করছিস ইয়াতে তই গোদরেজ কালছিস সাদা সাদা গোদরেজ সবই কালছিস তুই না মানে সাদা সাদা বাদ কি আছে ইতুর মোর মোবাইল আরে এখন কি আছে এ আছে
পইচা তোৰ কাম নামত এটা হাতে কৰা ৰাতি দি চাকা গৰু চুৰ হৈ থকা ধুম কৰা নেকি তোৰ ধুম এনকে নহয় পুলিচত দিবা লাগিব চুৰ কৰাৰ পিছত মালিকজনে ৰাহুল আৰু প্ৰীতমক পুলিচৰ হাতত গতাই দিলে। তেওঁলোকৰ গছৰ আদালত গৈ পালে। আদালতে তেওঁলোকক ভাৰতীয় সংবিধান অনুসৰি 3 মাহ জেল আৰু 10,000 টকাৰে দণ্ডিত কৰিলে। বছ কিবা এটা হ'ব আছিল বছ এই টেনশ্যন নাই জমা কৰি আছোঁ না কিবা 3 মাহ জেল গৈ আনছা আৰু কোনে একো নাই মই আছোঁ তো। এই ব্ৰ কি খবৰ কি কৰি আছা? আছোঁ নাই গাড়ী কেনে ল'লি গাড়ী হ'ল 2 মাহ মানে হ'ল গাড়ী। আমি এনে আছোঁ কিবা কাম চাম আছে ধুনীয়াকৈ দিয়া তোৰ ভাই লাইফষ্টাইলটোৱে বদলি গ'লে তুনো শিকি গেলি তুন যোৱাৰ পিছত বহুত ষ্ট্ৰাগল কৰিলোঁ তাৰপিছত বহুত কষ্টৰ মূৰত আছিলোঁ আৰু মই তোমাকতো কৈছোঁৱে মানে মোৰ বতৰ বেছি দিন কিবা নৰা বাকী তুন কাম চাম বনাই নেকি আৰু নাই কাম নাই এনে আছোঁ মোৰ লগত অলপ কাম চাম আছে নেকি তুন এটা কাম কৰ যি হ'ল হ'ল দে যিহেতু লগে আহিছিলোঁ তুন কালি পুৱা মোক ফোন মাৰিবি মই তোমাক কাম এটা লৈ যাম কৰিব পৰা নাই চাবি দিওঁ দেচোন চাম অঁ দে মোক ফোন মাৰি এটা কাম এটা আছে তুন মোক কালি ৰাতিপুৱা ফোন মাৰিবি মই তোমাক লৈ যাম দে থাকি দে যি হৈছে ইচ্ছা কথা পাতি কিনে তাৰ লগত কাম এটা নাথাকে